হাতত হাৰে ভৰিত হাৰে কোনো হাৰ হুৰ নোহোৱাকৈ। কণমইনাক বিচনাত শুৱাই থৈ মাকে হাতত হাৰে ভৰিত হাৰে কামবোৰ কৰিবলৈ গ'লগৈ। পেটে ভাতে খা কোনোমতে খাই লৈ চলি থাক। পাচলি বিক্ৰী কৰি পৰিয়ালটোৱে পেটে ভাতে খাই থাকিব পাৰিছেহে, সঞ্চয়নো কৰিব ক'ৰ পৰা। উভয় নদী উপচি পৰা মহানগৰীত বানপানী হৈ পেলনীয়া সামগ্ৰী মল মূত্ৰ আদি উভয় নদী হৈ পৰাত যথেষ্ট পৰিৱেশ প্ৰদূষণ হৈ পৰিছে। কাণ বাগৰা লোকৰ মুখে শুনা সোপা ধৰাৰ কথাটো কিমান সঁচা নাজানো। মাজে সময়ে কাণ বাগৰি বাতৰিটো আমাৰ সৰু চহৰখনলৈ বগাই আহিছিল। গাজত লগা হিয়াত লগা মহৎ লোকজনে বহুপৰ আমাৰ লগত আলোচনা কৰিছিল, লগতে কেইটামান সৰু সৰু কিন্তু বৰ গাজত লগা কথা কৈছিল। টোপাই বুৰ মাৰ আখৈ মাত ছাত্ৰজনে কথাই প্ৰতি টোপাই বুৰ মাৰে। শেষত উপায়ন্তৰ হৈ শিক্ষকে অভিভাৱকক মাতি আনিব লগাত পৰিল। খাই পাত ফলা অকৃতজ্ঞ লোক সৰুৰে পৰাই দেখিছোঁ দেউতাৰ যথেষ্ট খাই পাত ফলা বন্ধু আছিল, তথাপিও তেওঁ এক পৰো বিচলিত হোৱা নাছিল। দুধৰ পচলা এলেহুৱা সৰুৰে পৰা কোনো কাম কৰিব নিদিয়াৰ বাবে চাৰিওটা ল'ৰাই দুধৰ পচলা হৈ পৰিল। এতিয়া উপলব্ধি কৰি কি লাভ। নাকত তেল দি শোৱা কোনো চিন্তা ভাৱনা নোহোৱা দুয়োটা ল'ৰাকে উপযুক্ত কৰি তোলাৰ পাছতে দেউতাই নাকত তেল দি শুব পৰা হ'ল। বিনা মেঘে বজ্ৰপাত অকস্মাৎ বিপদ অহা মথাউৰি ভাগি খেতি পথাৰ বানে বুৰাই পেলোৱা খবৰটো গাঁওখনৰ ওপৰত বিনামেঘে বজ্ৰপাত পৰা দি পৰিল। আমন জিমনকৈ মন মৰা কণমইনাৰ আজি পানী লগা জ্বৰ। আমন জিমনকৈ পিৰালিত বহি আছে, কোনো আমনি নাই। উলহ মালহ আনন্দপূৰ্ণ ব্যস্ততা 15 আগষ্টৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষতে দিনজোৰা কাৰ্যসূচীৰে উলহ মালহেৰে পালন কৰা হয়। ডলাৰ বগৰী ঘনাই মদ বা বাসস্থান সলোৱা মানুহ। এটা চাকৰিৰ বাবে ডলাৰ বগৰীৰ দৰে বাগৰি ফুৰাতকৈ নিজা ব্যৱসায় এটা কৰাই ভাল। আকাশ কুসুম অবাস্তৱ কল্পনা কল্পনাৰ সহায়েৰে কবিসকলে আকাশ পাতাল স্বৰ্গ মধ্য বিচৰণ কৰি ফুৰে। আকাশ কুসুমেৰে অবাস্তৱ জগতখনক বাস্তৱতাৰ ৰং দিয়ে। উখল মাখল থৰ ধৰ কৰোঁতে হোৱা গোলমাল। আজি বুধবৰীয়া বজাৰখনত ৰাতিপুৱাই দেউতাৰ দোকানখনত উখল মাখল লাগিল। কুণ্ডত কটা মৃত্যুপল ছোৱালীজনী কেৱল কুণ্ডত কটাই নহয়, আচাৰ আচৰণো অতি শুৱনি। সকলোৱে আচৰিত হৈ পৰে। বগলী ভকত মিছলীয়া সাধু সকলোকে বিশ্বাসত পেলাই অসৎ চৰিতাৰ্থ পূৰণ কৰা লোকজনৰ পৰিচয় ওলাই পৰিল। এতিয়া তেওঁ সকলোৱে বগলী ভকত বুলিয়ে কয়। আশা ভৰসা আশ্ৰয় বানপানীৰ কবলত পৰি বন্যপ্ৰাণীৰ পক্ষী বাটটোৱেই আশা ভৰসাৰ থলীলৈ ৰূপান্তৰিত হৈছে। আচলৰ ধন অতি মৰমৰ বৃদ্ধ বয়সত উপজা ল'ৰাটিয়ে মাক দেউতাকৰ আচলৰ ধন চকুৰ পৰা এপলকো আঁতৰ কৰি নাৰাখে। উৰহীৰ সুৰ আচল কথা সোণৰ আঙুঠি চুৰি হোৱা বুলি বৰদেউতাই তেতিয়াহে শান্ত হ'ল
যেতিয়া উৰহীৰ উৰটো ওলাল, আঙুঠিটো খিৰিকীৰ কাষত থকা বালিত পোত খাই আছিল। ভীৰাই লৰ মাৰ, পলোৱা। আৰক্ষীৰ বাহনখন দেখাৰ লগে লগেই চোৰৰ জাকটো ভীৰাই লৰ মাৰিলে খাৱৈৰ ফালে।